Hey guys, welcome back to my channel. আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। তো থাম্বনেল চাই গম পাইছে যে থাম্বনেল চাই গম পাইছে যে আজিৰ ব্লগটো কিহৰ ওপৰত হ'ব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে বলক কি কৰোঁ আজিৰ দিনটোত আপোনালোককো দেখাওঁ। তো গাইজ আমি আহিছিলোঁ এতিয়া চালত কাপোৰ মেলিবৰ কাৰণে। পূৰা বতাহ মাৰি আছে, কাপোৰ চাপোৰ মেলিলোঁ। আমি কৈ দিয়া কি ক'বা আজি ভেলেণ্টাইন ডে বুলি। ভেলেণ্টাইন ডে বুলি অলপ ওলাই যাম বুলি ভাবিছোঁ, চাওঁ কিখনো ওলাই যাওঁ নাযাওঁ। ক'ত দি আছে সময় বুলি। আজি মোৰ শ্ব' আছে, চাই লওঁ কি কৰোঁ। যদি শ্ব' নহয় তেতিয়াহ'লে যাম চাগে। তো শ্ব' যদি কেঞ্চেল নহয়, শ্ব' কেঞ্চেল নহ'লে যাম। তেতিয়া শ্ব'খন অলৰেডি বুকিং হৈ গৈছে। তো যদি যাওঁ আপোনালোকক দেখুৱাম, আৰু যদি নাযাওঁতো বাৰু নাযাওঁৱে। তো তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে। A few moments later. তো গাইজ দি দিয়া। তো ঘৰৰ পৰা ভিডিঅ'টো বনোৱা নহ'লেই, ৰাস্তাত আহি কিনে বনাইছোঁ। তো যাব ওলাইছোঁ, ক'ত যাওঁ দেখুৱাই থাকিম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ওলাইছোঁ এতিয়া যাবলৈ, ক'ত যাওঁ বা নিয়ে। সেইফালে আমি গৈ আছোঁ গাইজ। ক'ত যাওঁ, ক'ত নিবা মোক? এতিয়া যাওঁ আমি নেহেৰু পাৰ্ক। নেহেৰু পাৰ্কত যাম। নেহেৰু পাৰ্কত যাম। দেখুৱাম কি কিবা হৈছে। বহুত বছৰ আগতে গৈছিলোঁ নেহেৰু পাৰ্ক। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। গৈ আছোঁ আমি। তো গাইজ এয়া নেহেৰু পাৰ্কলৈ আহিছিলোঁ, কিন্তু এইবোৰ চব ভাঙি চিঙি চব কিবা নতুনকৈ বনাই আছে নেকি। এতিয়া যাব নোৱাৰোঁ। এইবোৰ চব ভাঙি পেলালে। নেহেৰু পাৰ্ক নতুনকৈ বনাই আছে। আপোনালোকেও আহিম বুলি ভাবিছে যদি নাহিব আৰু, কিমান দেৰি লাগিব চাগে। এইফালে চাওক এতিয়া নেহেৰু পাৰ্কৰ ফ্ৰণ্টত, যিহেতুকে নেহেৰু পাৰ্কখন আকৌ নতুনকৈ বনাই আছে। ভাঙি চিঙি আগতকৈ অত্যাধুনিক কৰিছে, বনাই আছে। পূৰা ধূলি, মাস্ক চাস্ক মাৰি লৈছে নেহেৰু পাৰ্কৰ একদম। ফ্ৰণ্টত কেনেকুৱা ফিল লাগি আছে দেখুৱাই দিয়া। তথাপিতো মানুহ অহা মানুহেই চাওক। মানুহ পূৰা ভিৰ। এইবোৰ বনাই আছে নতুনকৈ। এয়া নেহেৰু পাৰ্কৰ ফ্ৰণ্টত এখন কটন কলেজ। তো এতিয়া ক'ত যাওঁ? নেহেৰু পাৰ্ক চাম বুলি আহিছিলোঁ, নেপালোঁ। তো গাইজ নেহেৰু পাৰ্কৰ পৰা ওলালোঁ, কিন্তু একো নেদেখিলোৱে। কাৰণ এইবোৰ ভাঙি চাঙি চব নতুনকৈ আকৌ বনাই আছে। আহিম পিছত আপোনালোককো দেখুৱাম, কেতিয়াবা হয় নাজানো। যেতিয়াই নহওক আহিলে দেখুৱাম বাৰু ভিডিঅ'ত। তো এতিয়া আমি সোমাইছোঁ পেট্ৰল পাম্পত। তেল ভৰাব নেকি নাজানো, আৰু এই বাটখন গৈছে। এতিয়া ক'ত যাওঁ দেখুৱাম, যিটো চাই থাকিব আপোনালোকে শেষলৈকে। আৰু এটা কথা, মাস্ক বহুত মানে কি ইম্পৰ্টেণ্ট হৈ গৈছে এতিয়া। বহুত মানে ধূলি আৰু বহুত মানে হেৰি হৈ আছে। তো মানে মাস্ক মাৰি কিনে ওলাব ঘৰৰ পৰা। তো গাইজ এবাৰ আমি আহি চেণ্ট্ৰেল মল পাই গৈছোঁহি। মানে পোৱা নাই, পাম আৰু গৈ আছোঁ। পূৰা মাস্ক মাৰি আহিবলগীয়া হৈছে, ধূলি যিহেতু। ৰাতিয়ে হৈ গ'ল আহোঁতে আহোঁতে। তো গাইজ এয়া পাই গ'লোঁ সেই চিটি চেণ্টাৰ। এয়া চাওক, ধুনীয়া একদম, মানে একদম ধুনীয়াকৈ সজাই পেলাইছে একদম ভেলেণ্টাইন ডে বুলি। যোৱাবাৰ আহিছিলোঁ ইয়াতে, এইবাৰো একেটাই জেগা। মজা সজাইছে ন? মাস্কখন খুলি লোৱা নেকি? ইয়াত ইমান এটা ধূলি নাই। গৈ আছোঁ ভিতৰলৈ। চাওক ইমান ধুনীয়াকৈ বনাইছে। মোক কিবা দিবানে ইয়াতে? কিনে মোক ইয়াত দিলেও নলওঁ দেই, যিটোহে বস্তুৰ দাম। গাইজ এয়া ওপৰলৈ আহি আছোঁ। তলতে ৰখি গ'লগৈ। চাওক গাইজ ইমান ধুনীয়া ভিউ। কেনেকুৱা লাগিছে তোমাৰ? বহুত ধুনীয়া।
ভাল লাগিছে ইমানে ভাল লাগিছে মই পাৰিলে এইটো লৈ যাম চাওক খাই লৈ যাম মাথা মাৰি আছোঁ এইটো কেনেকৈ নিব পৰা যাব চব মানুহখিনি যোৱাৰ পিছত চেষ্টা এটা কৰি চাম বৰ এয়া চাওক কিমান মানুহ আৰু ঘৰৰ মেইন ডোৰত এইটো লগাই থওঁ মজা লাগিছে চাওক গাইছ কি ধুনীয়াকৈ সজাইছে পূৰা লাভ চাৰিওফালে লাভ 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 গাইছ চিটি চেণ্টাৰৰ পৰা ওলাই দিছোঁ আৰু আমি কিনো আৰু কোনো বস্তু ল'ব নোৱাৰোঁ ইমান দাম খোৱাও নহ'ল খাম ওলাই কিনে বাহিৰতে ক'ৰবাত আৰু ঘৰত যাই চিকেন অকণমান লৈ যাম যিহেতু বহুত দিন চিকেনো খোৱা হোৱা নাই আমাৰ ভাবিছিলোঁ পৰ্ক খাম বুলি পৰ্ক নিদিয়ে দিবানে পৰ্ক বাটতে খাই যাম বাটতে খাই যাব তো চাই থাকিব ভিডিঅ'টো চাব কিন্তু দেই নচাকান খাই বাৰু তো ওলালোঁ আৰু চিটি চেণ্টাৰ বাই বাই আৰু কেতিয়াও ঠিক নাই এয়া গাইছ মাংস ল'ব আহিছোঁ মাংস কাটি আছে মই খাই আছোঁ চুপ এয়া মাংস লৈ ল'লোঁ হৈ গ'ল মাংস ল'লোঁ মাংস লৈ ল'লোঁ আৰু নতুন চোলা লৈ আহিছে পিন্ধিয়ে আহিছে এতিয়া ঘৰলৈ যাই আছোঁ তো গাইছ মাছ নাই মাংস কিনি আনি ঘৰ পালোহি আৰু ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰোঁ এতিয়া বনাম তো তেতিয়াহ'লে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব আৰু বাটত আমি কিবাকিবি খালোঁ দেই ম'ম' খালোঁ ফুচকা খালোঁ দেখুওৱা নহ'ল বাৰু কাৰণ মাথাটো বহুত বিষাইছে সেইবাৰ বোলে মাথাটো বিষাই আছে কিন্তু এটা কথা তুমি মোক ভেলেণ্টাইন ডেত একো নিদিলা খোৱালাহে কিন্তু একো নিদিলা কিন্তু মোৰ গিফ্টটো আহি আছে মই তাৰ ভিডিঅ' এটা বনাম মই কি দিওঁ মই দেখুৱাম মাংস খুৱাইছোঁ ম'ম' খুৱাইছোঁ চবকে খুৱাবা মাংসটো অকল মই নাখাওঁ ন চবে তুমিও খাবা মোক কিবা এটা দিলে অকলটো মোৰ হ'ব মাংসটো আমি চবেই খাম ন কিন্তু মই তোমাক কি বস্তু দিম সেইদিনাখন মই ভিডিঅ' এটা বনাম তো দেখিব আপোনালোকেও তো কি বস্তু আহিব তেওঁৰ কাৰণে চ' ছাৰপ্ৰাইজ হয় আপোনালোকে দেখিব তো তেতিয়াহ'লে আজিলৈ আহিছোঁ